হেল্ল' গাইজ নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ আজি বহুত দিনৰ পিছত মই এটা ভিডিঅ' পাবা আৰু এই ভিডিঅ'খনত মই একো খাছ নেদেখা আপোনালোকক মই যে ৱাদা কৰিছিলোঁ বিয়া ব্লগ পাবা এটা হিন্দু পাৰ্টি পেলাই মুছলিম পাৰ্টিৰ অলপ মোক দিগদাৰী দিয়া হৈছে মানে যি অলপ দিগদাৰী কাৰণ মই বনোৱা নাছিলোঁ সেইদিনা বহুত মানে দিগদাৰী হৈছিলে ভিডিঅ' বনোৱা বহুত ভিৰ হৈছিলে কামৰ সময়ত ভিডিঅ'টো মই বনাবলৈ টাইমেই নাপালোঁ ক'ল পাৰি বনাইছোঁ কেইটামান 2-3টা ৰাতি ডান্সৰ ভিডিঅ' হয় সেইকেইটা খালি দিব নোৱাৰিম মোক লাগি চাই ল'ম মই যদি দিবলৈ পাৰোঁ কে নাপাৰোঁ এতিয়া মই চাই লৈ ৰখিব মই ভিডিঅ'কেইটা চাই নাছোঁ মোক কেনেকৈ ভালে লাগিছে আপোনালোকে মই নিজে চাই ল'ম তাৰপিছত আপোনালোকক দেখাইছোঁ কেনেকুৱা লাগে ইমান চব দিব নোৱাৰোঁ অলপ কেইটামান যি বাচি থাকিব নহ'লে দিম মানে কি হ'ল যে আমাৰ মানুহ অলপ ভিডিঅ' দেখাবলৈ এইটো আৰু যিহেতু আপোনালোকে যি ভাবা মই চাই ল'ম ভিডিঅ'কেইটা চাই লওক কোৱাৰ লগে লগে মই প্ৰথম এইটো কৰিলোঁ আপোনালোকৰ ওচৰলৈ কি কৰিলোঁ বুজি নাপাওঁ মই একো খালি চাই চৰি গাইজ মই দিব নোৱাৰিম কাৰণ অকণমানি বহুত কিবা কিবি মিষ্টেক হৈছে মোৰ ভিডিঅ'টোত এইকাৰণে অলপ দিব নোৱাৰোঁ এইটো ক'ব নোৱাৰোঁ কিবা কথা আৰু আজি মই এইটো ক'বলৈ আহিছোঁ যে মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হ'ল আপোনালোকে সকলোৱে গম পায় চোৱাকচোন মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হ'ল নিউজত আছে চোৱা দেখিলে আপোনালোকে SSLC এক্সাম ষ্টাৰ্ট হ'ল সেইকাৰণে মই ভিডিঅ' এটা বনাবলৈ নোৱাৰিছোঁ আপোনালোকে চালে হাইস্কুল একান্ত পৰীক্ষা আৰম্ভ হ'ল তাৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা ষ্টাৰ্ট হ'ল হৈ গ'ল তো সকলোকে মই শুভেচ্ছা জনাইছোঁ যাতে ভালকৈ পৰীক্ষা দিয়ক আজি ইংলিছ এইটো পৰীক্ষাটো মই ব্লগখন দেৰিকৈ আহিব পাৰে খালি এটা ইংলিছ পৰীক্ষাটো গ'লগৈ পায় নাই গ'ল নাই হ'ব কাইলৈ ইংলিছ পৰীক্ষাখন কাইলৈ কি আৰু ব্লগখন আজি দেৰিকৈ যাব তো ইংলিছ পৰীক্ষাটো হৈ যাব বেছি হৈ যাব পাৰে তো সকলোক মই পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বেছি দেৰি ব্লগ নবনাই একেবাৰে মই ইংলিছ মেট্ৰিক পৰীক্ষাসকল যিমানেই দিছোঁ সকলোকে শুভেচ্ছা আমাৰ টাইমত যি লাগিছিলে মই আপোনালোকক অনুভৱ কৰাব বিচৰা নাই কি আছিল আমাৰ আছিলে আৰু তেতিয়া আছিলে এতিয়া হ'ব নাই এতিয়া তাৰ খতম নাই তো যি হৈছে আৰু তাকে মই আৰু ভাল ভাবিছোঁ আৰু এটা ৰীল আপোনালোকক দেখাম ৰীলখন চাই কেনে মোক কমেণ্ট কৰিবচোন কি কৈছে মই নিজৰ দিমাগত নোসোমাইছে মই বুজি নাপাওঁ আপোনালোকে যদি বুজি পোৱা তো মোক কমেণ্টত কৰি জনাবচোন এই ৰীল নহয় মানে কোনোবা এটা ব্যক্তিয়ে আমাক এইটো কৰি দিমাগত অলপ ক্লক কৰি দিয়ে তো জনাই কেনে মোক এতিয়া ক'ত ক'ব লাইভ হোৱা নাই ন जब लोग बेहोश हो जाते हैं तो उनकी सांसें कैसे चलती है क्योंकि वो तो बेहोश है तो वो सांस कैसे ले सकते हैं क्या इसका मतलब ये है कि আমাৰ অসমৰ গ্ৰীণৰী চোৱা আমাৰ অসমত কিমান গ্ৰীণহে পাবা খালি অলপ চালে আপোনালোকে গ্ৰীণৰী কি আমাৰ বাহিৰ পথাৰটোৱেই আৰু যি টি হৈ থাকে আৰু আমাৰ তাত কি আছে গ্ৰীণ হৈ আছে এইটো গ্ৰীণ কৰি থকা বাদ আমাৰ পৃথিৱীটো মজা হৈ থাকে আমাৰ অসমটো এনেও গ্ৰীণ গম পোৱা আমাৰ অসমৰ চব গ্ৰীণ হয় তো আপোনালোকে অসম আহিলে খালি গ্ৰীণ বস্তুৱে চাব পাৰে গ্ৰীণ মানে গছ বেছি আৰু চাহ বেছি এইচবে চাব পাৰিব আমাৰ অসমত আৰু তাৰ ভিতৰত আৰু মই কি কওঁ আমাৰ অকল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী শুভেচ্ছা জনাইছোঁ আজি কাৰণে মোৰ বিয়া ভিডিঅ' আমি চৰি মই অৰ্ডাৰ কৰিছিলোঁ খালি মই দিব নোৱাৰিছোঁ যদি মই অলপ ক্লিপ অলপ সৰুকৈ মই অলপ দিব পাৰোঁ গ্ৰীণলি চালে SSLC এক্সাম চালে আৰু কি চালে আপোনালোকে ভিডিঅ'খন চালে তো মোক কি লাগিছে কৰিবা লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিবলৈ নাপাহৰিবা প্লিজ আপোনালোকৰ তাতে মোক পইচা আছে আৰু এই মানে মোৰ মোবাইলটো গৈছিল অলপতে বাচিলে দে আপোনালোকৰ খেলে ঠিক আছে আজিকালি মানে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব নাপাৰিব লাইক কৰি দিবা দেই নাপাহৰিবা মোৰ কাৰণে প্লিজ শ্বেয়াৰো কৰি দিবা মই এইটোৱে আজি ক'লোঁ খালি প্লিজ ছাবস্ক্ৰাইব কৰি দিবা অ' আজান দিছে নেকি বই